আৰু আমাৰ দেউতাই আনিছে মাছ, এইকেইটা আনিছে আৰু আনিব পিছত, আৰু আনিছিলে মানে আজি মানে ভিডিঅ'টোতো দেৰি হ'ল। এইখিনি মাছ কাটি ল'ব আৰু দেউতা কাটিব লৈছে আৰু কাটি ল'ব। এইখন হৈছে আমাৰ বিখ্যাত দাল আৰু আমাৰ ভণ্টিয়ে বনাই আছে পিঠা। মই অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ। মা মাছ ভাজি আছে। হেল্ল' গাইজ, হৈছে উৰুকা আৰু আমি বহুত ঠাণ্ডাত খানা বনাই আছোঁ ইয়াতে চোতালত। বহুত এনজয় হৈছে, ভাল লাগিছে, সকলোৱে মিলি কিনে খানা এটা খাইছোঁ আজি। চাওঁ, দেখাই আছোঁ আপোনালোকক কি কৰোঁ, কি বনাই আছে দেখাই আছোঁ। আমটো আছিল মাংসখিনি সৰু সৰুকৈ অকণমানকৈ কাটি কাটি দিয়া, আৰু এইকেইটা আছিল হোল চিকেন তন্দুৰী। আৰু মই মেৰিনেট কৰিবৰ কাৰণে এইখিনি মানে ধুনীয়াকৈ মছলাখিনি লগাই দিছোঁ। একদম মুৰ্গীকেইটাত মাছাজ কৰি দিছোঁ অলপ, আৰু সেই মাছাজখিনি কৰোঁতে মুৰ্গীকেইটা বিৰাট আৰাম পাইছে। মই ধুনীয়াকৈ মছলা লগাই দিলোঁ আৰু অকণমান টাইম থৈ দিছোঁ। পিছত আৰু দৈ চৈ দিছিলোঁ, মানে কিবা কিবি এইখিনি দি পিনে বোলে থৈ দিব লাগে, ভণ্টি কৈছে। ইফালে গান বাজি থকাৰ কাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হৈ গ'ল। আৰু মই দেখাইছিলোঁ মোৰ এইখিনি ডেক'ৰেশ্যনখিনি মই আগৰ ভিডিঅ' দিছোঁ ইউটিউবত, এইখিনি চাই ল'ব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু, আপোনালোকে চাই ল'ব। আৰু আমি এতিয়া বনাই আছোঁ খানা, আৰু খানাৰ যোগাৰ বনাইছে ভণ্টিয়ে, যোগাৰ কৰি দিছোঁ কিবা কিবি, আৰু মই ভিডিঅ' কৰি আছোঁ। চাই থাকক ভিডিঅ'টো। আমাৰ ৰাস্তাৰ পৰা আমাৰ ঘৰটো দেখাই দিছোঁ। মই যি ডেক'ৰেশ্যন কৰিছোঁ সেইখিনিও দেখাই দিছোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্টত। পুৰা একদম ঘৰৰ ভিতৰত মেৰিনেট কৰাৰ পিছত মছলাখিনিৰ ওপৰত দৈ আৰু কিবা কিবি বাটাৰ দিলে ভণ্টিয়ে, মানে এইখিনি মই আৰু মানে লগাই দিছোঁ অকণমান ভালকৈ। সেইখিনি এনেকৈ ভিতৰতো লগাই দিব লাগে, এইখিনি লগাই দিছোঁ। তাৰপিছত আমাৰ ৰেডি হৈছিলে প্ৰায় বনাবৰ কাৰণে, ভণ্টিয়ে বনাইছে। দেখাইছোঁ কেনেকৈ বনাই মানে গোটেইখিনি দেখুৱাব নোৱাৰিম, জাষ্ট অকণমান দেখাই দিম আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু আমাৰ ঘৰত আহিছিল আমাৰ দেউতাৰ লগৰ বৰদেউতা এজন, আৰু আমি একদম নাচিয়ে দিলোঁ বিহু বুলি। আৰু গানটো দিব নোৱাৰিলোঁ, কপিৰাইট লাগি যাবতো, সেইকাৰণে দিয়া নহ'ল। আৰু গানটো বাজি আছিল, আমি কিবা কিবি নাচি আছোঁ, ফূৰ্তি কৰি আছোঁ। আৰু আমাৰ তন্দুৰী অলমষ্ট ৰেডি, আৰু এইখিনি সেকিব দিছে। আৰু আমাৰ ভণ্টি কেইজনীমান আহিল, আৰু সিহঁতৰ লগত বহুত ফূৰ্তি কৰিলোঁ, বহুত নাচিলোঁ। নাচি ভাগৰি আমি গোটেইকেইজনী একেলগে ভাত খালোঁ। ভাত পানী খাই ভিডিঅ' কৰা নহ'ল বাৰু,
আৰু ৰাতিপুৱা উঠিব লাগিব, মেজি জ্বলাব লাগিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ৰাতিপুৱা উঠিব লাগিব। চ' লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।